হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ভেলাঘৰ বনোৱা হৈছে এইফালে। পূৰা নৰা এইখিনি কালিয়ে কাটি থৈ দিয়া। এইবোৰ নৰাবোৰ নি আছোঁ বেৰ বনাবৰ কাৰণে। যিহেতু ভেলাঘৰটো ইয়াত গোটেই বৰষুণ দিয়ে কাৰণে আমি এই সংঘটোতে ঠিক কৰোঁ। প্ৰত্যেকবাৰে তাতে খোৱা নিচিনাই হয়। এতিয়া আপোনালোকক দেখাই আছোঁ, কাম লাগি আছোঁ আৰু সৰু সুৰাকৈ। পূৰা নৰা এইবোৰ নয়ন লাগি আছে কাম। এইফালে পূৰা বেৰ বনি আছে ভেলাঘৰ হেৰিয়ৰ কাৰণে। একদম ইউনিক ষ্টাইলত বনাম ন নয়ন, একদম খাতৰা ভেলাঘৰ বনিব এইটো। এইফালে নিখিল লাগি আছে কাম। এবাৰ মেজিটো ইয়াতে বনোৱা হ'ব। এইটো সংঘৰ এইটো ইয়াতে প্ৰত্যেকবাৰে, নহ'লে বৰষুণ চৰষুণ দি দিলে আমাৰ মানে দিগদাৰ হৈ যায় থকাটো। সেইটো কাৰণে ইয়াতে বনোৱা হ'ব। এইফালে পূৰা চফা কৰা হৈছে। এইটো ফোনত বিজি হৈ আছে, এইটো ডেঞ্জাৰ। আমি ইয়াতে ঠিক কৰিছোঁ, ইয়াত মানে চাইডে চাইডে বেৰ দি দিম, নহ'লে হাৱা সোমাবতো। সেইটো কাৰণে পূৰা কাম লাগি আছে। এইফালে পূৰা বেৰ বান্ধি থকা হৈছে। কঙাল তুলি আছে নিখিল, হৈছেগৈ না ভিতৰখন। ই এনেই বাহনি এটা লৈ ঘূৰি ফুৰিছে। 1 hour later. পূৰা বেৰ বনি এখন হৈ গ'ল কমপ্লিট। এখন নি আছোঁ এতিয়া। পূৰা বেৰ নিয়া হৈ আছে। থিয় কৈ দে, থিয়। একদম ইয়াৰ ভিতৰতে বনাই দিছোঁ আমি। বৰষুণ দিলেও টেনশ্যন নাই। এইটো নয়ন মামা। এইফালে কোনফালে দিবা? এইখন উল্টা সিফালে হয়, সিফালে খন। এখন এনেকৈ দি দিম। এইফালে থাকিব, এইফালে হ'ব এখন, ধুনীয়াকৈ মিলি যাব। এডাল দি দিয়া। এইফালে আমাৰ খানা বনিব, এইডোখৰতে খানা বনিব। এইফালে এইখিনি দম খাই গ'ল, এইখিনি যাব সোমাই আছিলে ইয়াত। এইফালে এতিয়া যথেষ্টখিনি চফা হ'ল। এই আমাৰ ব্লগাৰে এই বেৰ নিছে, ইয়াত আমাৰ ভেলাঘৰ বনি আছে। এইপিনে একদম ইউনিক ষ্টাইল ভেলাঘৰ সংঘৰ ভিতৰত। বৰষুণৰ কাৰণে টেনশ্যন নাই, ওপৰত টিং আছে। এইফালে শংকৰ আহি পাইছেহি ডিউটিৰ পৰা। চাই দিয়া আকৌ এইফালে, এই শংকৰ এইফালে গোটেইখন। দোস্তি এইফালে পূৰা এতিয়া সূতা এটা লাগিব, সেইকাৰণে ইয়াত খুপিয়াই খান্দি দিয়া হৈছে এইডোখৰ। এইফালে বনোৱা হৈ আছে এই ঘৰটোতে। এই পুখুৰীটো কাইলৈ হেঁচিব চবেই। এইফালে হেঁচা হ'ব, এডাল গছ এডাল পৰি আছে। তাৰপিছত এয়া এইকেইটাই খেলি আছে ইয়াত। কি কৈছা? কি হ'ল? এতিয়া এইফালে নোৱাও পাৰি দিছোঁ, তাৰ ওপৰত খেৰ দি দিম ইয়াত। পূৰা এইফালে ধুনীয়াকৈ জাপি দিয়া আকৌ এইফালে পূৰা জাপি দি আছে। আজি মেজিঘৰ বনি গ'ল, এইটোৱে চিম্পুলকৈ কম সময়ত। তাত এইফালে খেৰ দি দিলে হৈ যাব আৰু এতিয়া আমি সামৰণি মাৰি দিছোঁ কাম, যিহেতু বনি হৈ গ'ল। সেইকাৰণে গৈ আছোঁ ঘৰলৈ। ন বস্তুখিনি দি লৈছেগৈ আজৰি হৈ কিনে। এতিয়া তাৰপৰা নকৈ ইয়ালৈ লগ ধৰিছোঁ আমাৰ ঘৰলৈ। যথেষ্টখিনি দূৰ হৈ যায় কাৰণে আমাৰ ঘৰতে লগ ধৰিছোঁ। হেল্ল' বুলি তাৰপৰা আকৌ ইয়াত কাম আছে বহুত বাকী, হ'লেও আজি থাকিব পৰা হ'বই মানে। চাই থাকক লগ। এতিয়া আপোনালোকক একদম ৰাতিকৈ লগ পাই আছোঁ, হয় নহয়? একদম ৰাতিকৈ কৈ দিয়া। ৰাতিকৈ পাই আছোঁ একদম ৰাতিকৈ একদম খানা চলিত লগ পাই আছোঁ আপোনালোকক। এতিয়া পূৰা টাইম ৰাতি হৈ গ'লহি। এইফালে এতিয়া কাৰেণ্টৰ কাম চলি আছে। হেৰি লাইটৰ কাৰণে এতিয়া যিহেতু তাত থকা হ'ব, সেইকাৰণে পূৰা কাৰেণ্টৰ কাৰণে এইফালে নিখিল মেকানিকেল, অম্লান এইকেইটা টৰ্চ ধোৱা।
এইফালে পুৰা ইয়াত ফিটিং হৈ গ'ল এতিয়া চুইচটো তাত আছে নেকি অঁ এতিয়া পুৰা কেনেকুৱা খাতৰা মেকানিকেল আমাৰ গাঁৱত আছে এটা কালাৰ নে কি কালাৰ এটা আৰু কি লাইটটো জ্বলিব আৰু এইয়া জ্বলি গ'ল কাৰেণ্ট আহি গ'ল এইফালে দিয়া হৈ গ'ল এইফালে এই সমানকৈ দিয়া একদম অঁ গোটেই ধূলি উঠে হয় টিপালখন জাপি দিয়া এইফালে পুৰা এতিয়া বাজনা বজিছে ক'ত আছে এইটো পুৰা খানা বনি আছে ৰান্ধনি এইফালে পিঁয়াজ কটা আজি আমাৰ ব্ৰইলাৰ হ'ব এইফালে লাইট এনেই লগাই থৈ আছে এইফালে খেৰ আনি ভৰাই দিলোহি 2 hours later. এতিয়া সিহঁতক ভাত দি আছোঁ আমি বিলনীয়া যিহেতু আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে বাই বাই আৰু এটা খুলি দিছোঁ বাই বাই দিবলৈ বাই বাই গাইছ